এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ সৰু পৃথিৱীখনলৈ। আপোনালোকে যি ভিডিঅ' দেখি আছে এয়া হৈছে 1 আগষ্ট 25 তাৰিখৰ ভিডিঅ' যি মই এতিয়া ডাবিং কৰি আছোঁ। সেইদিনা যাত্ৰা আৰম্ভ কৰিছিলোঁ মা কামাখ্যা আৰু মা বগলামুখীৰ দৰ্শন অভিমুখে। আমাৰ যাত্ৰা ৰাতিপুৱা প্ৰায় 7 মান বজাত আৰম্ভ কৰিছিলোঁ ঘৰৰ পৰা আৰু প্ৰায় 3 ঘণ্টামান যাত্ৰা অতিক্ৰম কৰাৰ পিছত আমি আমাৰ গন্তব্যস্থান যাই পাইছিলোঁ। প্ৰথম অৱস্থাত আমি দৰ্শন কৰিছিলোঁ মা বগলামুখীৰ। যিহেতু মা কামাখ্যা মন্দিৰৰ পৰা 1-2 কিলোমিটাৰমান আগুৱাই যাব লাগে মাৰ বগলামুখীৰ দৰ্শন কৰিবলৈ, সেয়ে আমি থিৰাং কৰিলোঁ যে প্ৰথম অৱস্থাত মা বগলামুখীৰ দৰ্শন কৰিবলৈ। আৰু ভবামতেই কথা আমি আগবাঢ়ি গ'লোঁ মা বগলামুখীৰ দৰ্শন কৰিবলৈ। মাৰ প্ৰিয় যিহেতু হালধীয়া, আমি হালধীয়া গামোচা একোখন লৈ লৈছিলোঁ। মা বগলামুখীৰ মন্দিৰটো আমি পাই গ'লোঁ দেখিবলৈ। মন্দিৰৰ ভিতৰত একেবাৰে ভিতৰচোৱাত ভিডিঅ' কৰাৰ অনুমতি নাই, যিহেতু কোনো ভিডিঅ' লোৱা নহ'ল। আমি মন্দিৰৰ সন্মুখভাগত থকা দোকানৰ পৰা মাৰ হালধীয়া প্ৰসাদ লৈ লৈছিলোঁ আৰু লৈ পেলাই আমি আমাৰ স্থানলৈ গৈছিলোঁ মাৰ দৰ্শন কৰিবলৈ। একেবাৰেই নিৰ্মল শান্তিপূৰ্ণ ঠাই, শীতল, বহুত বেছি শীতল ঠাইখিনি। আমি মাৰ দৰ্শন কৰিবলৈ আগবাঢ়িছিলোঁ। যোৱা সময়খিনিত এইখিনিত প্ৰথম অৱস্থাত কৰিব পাৰি, ভিতৰত ভিডিঅ' কৰাৰ অনুমতি নাই, গতিকে কোনো ক্লিপ লোৱা নহ'ল। ভক্তপ্ৰাণ আহিছিল আৰু আমি শুনামতে মঙলবাৰ আৰু শনিবাৰে হেনো ইয়াত ভক্তৰ বহু বেছি সমাগম হয়, যিহেতু এই 2টা দিনত মা জাগ্ৰত হৈ থকা বুলি কোৱা যায়। গতিকে আমি জনা নাছিলোঁ, সেয়ে আমি গৈছিলোঁ শুকুৰবাৰে, কিন্তু শনিবাৰ আৰু মঙলবাৰে কোনোবাই যদি যাব বিচাৰে যাব পাৰে। সেই 2টা দিনত ভক্তৰ সমাগমো বেছি হয় আৰু মা জাগ্ৰত হৈ থকা বুলি কয়। গতিকে আপোনালোকে যদি যাব বিচাৰে তেনেহ'লে শনিবাৰ নহ'লে মঙলবাৰে যাব। আমি মাৰ দৰ্শন কৰি ল'লোঁ আৰু মাৰ দৰ্শন কৰি পেলাই আমি উভতি আহিবলৈ ল'লোঁ। মাৰ প্ৰিয় যিহেতু হালধীয়াই, আমিও হালধীয়া একোখন গামোচা লৈ লৈছিলোঁ। মাৰ মন্দিৰ দৰ্শন কৰি আহি পেলাই উভতি আহোঁতে আমি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ আগবাঢ়িছিলোঁ। কাল্পনিক যেন লাগিলেও মাৰ শক্তিখিনি মই যেন মন্দিৰৰ দুৱাৰদলিত খোজ দিয়াৰ পিছতেই অনুভৱ কৰিব পাৰিছিলোঁ। এক উৰ্জা অনুভৱ কৰিছিলোঁ, যিটো কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু বহু বেছি গৰম আছিল সেইদিনা, বহুত বেছি ৰ'দ দিছিলে। ৰাতিপুৱাৰ অৱস্থাত যিহেতু বতৰটো অকণমান ভালেই আছিল, গোমা হৈ আছিল, বৰষুণ দিব বুলি ভাবিছিলোঁ। তথাপিও কিন্তু মাৰ কৃপাত সেইদিনা বৰষুণ অহা নাই, ভালেই বতৰটো। মা কামাখ্যা মন্দিৰৰ দুৱাৰদলিৰ পৰা দুৱাৰমুখত যিবোৰ দোকান আছে, দোকান পোহাৰ, তাৰ পৰা মাৰ প্ৰসাদ চুৰ্ণি সেইবোৰ লৈ ল'লোঁ আৰু লৈ পেলাই আমি মাৰ দৰ্শন কৰিবলৈ আগবাঢ়িলোঁ। দৰ্শন কৰি ল'লোঁ, মাৰ দৰ্শন কৰিলোঁ। জীৱনত প্ৰথমবাৰ মোৰ কাৰণে বহুত বেছি বিশেষ এয়া, মোৰ পাপাৰ কাৰণেও বিশেষ। আমি প্ৰথম মাৰ দৰ্শন কৰিছিলোঁ, গতিকে ইয়াতেই ভিডিঅ'খিনি সাঁচি ৰাখিলোঁ। সকলোৰে মংগল কামনা কৰি আমি ঘৰমুৱা হ'লোঁ। আমাৰ এই যাত্ৰা ইয়াতে সাঁচি ৰখাৰ উপৰিও আপোনালোকৰ লগতো ভগাই ল'লোঁ। আৰু যদি ভাল পাইছে তেন্তে মাৰ নাম লৈ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব। এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় মা কামাখ্যা, জয় মা বগলামুখী।